Hey guys, welcome to the new vlog. মানে কি হল আজি আমি কৃষ্ণনগৰৰ একদম টপ পাহাৰৰ ওপৰত যাম বুলি ভাবি আছো। বহুত দিনৰ পৰা ভাবি আছো কিন্তু যাব পৰা নাই। আজি যাম আৰু এইখানত যাম। তো আমি গোটেই কেইটা যাম আজি এইটা। বৰ্তমান আমি অলপ ৰাস্তা পালো কি আধা ৰাস্তা পাইছো আধা ৰাস্তা পোৱা নাই বহুত বাকী আছে আৰু ভাল ৰাস্তা দিয়ে আহিব পাৰি গাড়ী লৈ কিন্তু আমি খোজকাঢ়ি আহি আছো এই কথাটো একেই না এনেও গাড়ী লৈ গ'লে হয় তলতে ৰাখিব লাগিব সেই আৰু সেইখন পাহাৰখন যাই থাক এনে নহয় লাহে যাই আছো আমি ধুনুৱাৰ মানে এনেকে সিপিনে এনেকে ইটো ৰাস্তাতে ঘূৰি মানে ইপিনে গাহৰিটো পাম না আমি গাহৰিটো লৈ আহি আছো তো নাই পিনে যাই থাক তুমি উঠা পাৰবা নৰা কচোন পাৰিম কেনেকে পাৰবা কচোন ইমান ওখ পাহাৰখন তোমাৰ এই দেহটোলৈ উঠা পাৰবা তুমি পালোৱে মই আৰু কিমান আছে তো আৰু আছে বহুত A few moments later ভাল লাগছে ৰ জো ধৰে পৰি থাকম জো পৰি গৈছে ৰতে জো না বে জো সেই কাৰণে মই এনে মানুহ আনবা বৰ ইচ্ছা নকৰো মাজে মাজে এনে মানুহ মানে একদম জগতত যাবাৰ একো কাম নকৰে ঠিক আছে গাহৰি কি আনলি না গাহৰি যাবি কালি যাওঁ ক'ত আমি পানী এতিয়া তুলি লওঁ গাহৰিটো ধুই লওঁ অলপ ভালকে ডুবি কিন্তু তুমি যে কত দে খাই আছা যে তুমি ভাতও নেকি যদি মনে দিয়ে কাম কৰবা ইচ্ছা নকৰে নকৰবি গম পাইছা না তই কি চাবা নাজানা নেকি হা নাকৰ ওপৰত দুটা কি দিছে হা এই দুটা কি দিছে হা এই দুটা কি দিছে তো গাইজ আমি এতিয়া বৰ্তমান পুৰা এই পাহাৰখনৰ তলতে আছো মানে উঠিম আৰু উঠা নাই লাহে লাহে উঠিম মানে কি উঠিমেই আৰু আমাৰ ইয়াতেও সৰু সুৰা পুখুৰী টাইপো আছে কি পুখুৰী পাহাৰৰ মাজত পুখুৰী আছে এইবিলাক কিন্তু পানীখিনি লেতেৰা উপায় নাই ধুনীয়া মন্দিৰ এটা দেখাই আছো মানে পাহাৰত উঠাৰ আগে এইটো পাই সেইটো বহুতে নাজানে মন্দিৰটো শিৱ মন্দিৰ হয় কিন্তু আপোনালোকে যদি পাৰে তেতিয়া মই লোকেশ্যনটো তলত লিখি দিম শিৱ মন্দিৰটোৰ ডিছক্ৰিপশ্যনত চাই ল'ব আৰু মজা আৰু মন্দিৰটো মই দেখাই আছোঁ তো এইবোৰ চব শিলে হয় মানে ধৰক শিৱৰাত্ৰিৰ এটা ফটো মই আৰু এইটো হ'ল মন্দিৰটো একদম শিলৰ মাজতে আছে মন্দিৰটো বঢ়িয়া মন্দিৰ তুমি পাহাৰত এইফালেদি যাব পাৰি ওপৰত কিন্তু এইফালে নাযাওঁ এইফালে যাওঁ নাই এইফালে যাবি তো ব'লা তো গাইজ অলপ ষ্ট্ৰাগল হৈ আছে বৰ্তমান তো গাইজ আমি অকণমান যাব আছে পালোৱে প্ৰায় তো এইফালে যাম আমি থোड़ी सी ही मंजिल बाकी है मेरे दोस्त आ जाओ আমি ফাইনেলি বহুত কষ্ট হ'ল অলপ নহয় বহুতে কষ্ট হ'ল একদম আহিবলৈ ওপৰত ইয়াতকৈ ওপৰত আৰু নাই এইটো শিলটো আছে মোৰ পিছফালে শিল এটা আছে এইটোত আৰু নাযাওঁ আৰু কাপোৰ চাপোৰ লেতেৰা হৈ গ'ল আপোনালোকক নাজাৰা দেখাই আছোঁ কেৱল বহুত কুঁৱলী হৈ আছে সেইকাৰণে ভালকৈ ক্লিয়াৰ অহা নাই বস্তুবিলাক এইফালে আছে এইফালে বা কি হয় নাজানো এইফালে হয়তো 7 গাঁও হ'ব আৰু এইফালে আপোনাৰ ডাউন টাউন এনেকুৱা টাইপ হ'ব
আৰু এইখনটো আমাৰ চিৰিয়াখানাই হ'ল অকল গাহৰি বাঁহৰ চুঙাত বনাব বোলে আমাৰ জিনটো সি বনাব বুলি কৈছে কেনেকৈ বনাই নাজানো সি বনালে খাই কিনে যাওঁ আৰু ওলাই কিনে সেইটোৱে easy hey help guys help me can you anba lagbo olop come on man yeah kene বস মেখানো অক্সিজেন দি আছো মই কাৰ্বহাইড্ৰেট দি এটা ফটো মাৰে বৰ্তমান আমাৰ গাহৰিটো বনাম তাৰে অলপ প্ৰসেছিং কৰি আছো মানে হেৰিত বনামতো বাঁহৰ চুঙাত বনাম আজি খাই চাওঁ প্ৰথমবাৰৰ বাবে আজি খাই চাওঁ আৰু এইবিলাক চব ইয়াৰ আহি দিয়া বাকী হ'লে আৰু কাম ওপৰত আমি আইছো তে গাড়ী বনাবচোন আৰু দিনটা আমি খাম Hi, I am Manik Besporua. Ekni English anwa tatke na asma. তো গাইজ বৰ্তমান আমাৰ প্ৰিপাৰেশ্যন চলি আছে অকণমান লাই আৰু গাহৰি আপোনালোকেতো জানেই টেষ্টটো কেনেকুৱা হ'ব বাকী আৰু এইটো পূৰা চাফ চিকুণ কৰি ল'লোঁ ইয়াতে দিম ভৰাই এটা তৰপ দি তাৰপিছত গাহৰি দি পিঁয়াজ দি এই মানে কি যিটো চেণ্ট ওলাই জানো আপোনালোকে চেণ্টটো বাৰু ক'ত নাপায় দিয়কচোন যিটো চেণ্ট ওলাই জানো নহৰু পিঁয়াজ জলকীয়া আৰু কি বুলি কয় এইটো লাইপাতৰ যিটো চেণ্ট ওলাই আছে অলপ দেৰি হ'ব আজি হাই তো গাইজ আমাৰ গাহৰিটো আধা কেঁচা হ'ল নেকি নাই তো গাইজ আমাৰ অলমষ্ট ৰেডি ভাপ হৈ গ'ল ভাপ ইয়ে ৰাম এই গাহৰি হৈ গৈছে নেকি গাহৰি ইজ ৰেডি গাহৰি ৰেডি গোটেই ওলাই নাই পুৰা চবেই অলপ অলপ চেছ ৱাহ শুনা শুনা হয়না আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব ছাবস্ক্ৰাইব যদি নতুনকৈ চাই আছে ধন্যবাদ জয় অসম